হেল্ল' এভৰিৱান বহুত দিনৰ মূৰত এনেকৈ আহিলোঁ আজি আমি যাবলৈ ওলাইছোঁ বিদুৰ ভাই চাবলৈ বুলি তো খুব এক্সাইটেড হৈ আছোঁ মানে আগৰ ছিৰিজকেইটা খুব বেছি ভাল লাগিছিল তাকে ভাবিছোঁ এইবাৰো চাগে ভাল হ'ব তাকেই মই ৰেডি হৈ আছোঁ বাকী মই অলমষ্ট ৰেডি হৈ গ'লোঁ আৰুনো কি ষ্টাৰ্ট কৰিব লাগে নহয় জানো তেন্তে ব'লক আপোনালোকৰ আমাৰ লগত আৰু চিনেমাখন কেনেকুৱা হয় সেইটো বাৰু লাষ্টত জনাম বাকী ব'লক দেন আমি এনেকৈ এয়া টিকেট লৈ পিনে যাত্ৰা আৰম্ভ কৰিলোঁ আমি তিনিওটাই তাৰপিছত বতৰটো খুব বেছি ভাল নাছিলে হয়তো ৰাতিলৈকে বৰষুণ দিব গতিকে বেটাও খুব এক্সাইটেড সি হেনো ডাঙৰ টিভি চাব যায় লাষ্ট ৰঘুপতি চাইছিলেহি তেতিয়াৰ পৰাই তাৰ মানে ফেভৰেট হৈ গৈছে আৰু নেক্সট এয়া পপকৰ্ণ ল'লোঁ পপকৰ্ণ খাই খাই মুভি চোৱাৰ মজাটোৱে বেলেগ নহয় জানো তেনেকৈ অকণমান আপোনালোকক দৃশ্যাংশ দেখুৱালোঁ গোটেইটো দেখুৱাব নোৱাৰি দিয়কচোন তাৰপিছত অকণমান চাওক আপোনালোকেও আমি আমাৰ ওপৰত কৰা অন্যায় প্ৰতিশোধ ল'বলৈ ওলাইছোঁ দেন চিনেমাখন শেষ হ'ল আৰু চিনেমাখন খুবেই বেছি ভাল লাগিলে আপোনালোকে জনাব আপোনালোকে চালেনে নাই আৰু এতিয়া আমি ঘৰ ৰমোৱা হ'লোঁ আমি আহি এতিয়া ঘৰ পালোহি এয়া বেটা শুইয়ে গ'ল তাৰ আহোঁতে টোপনি লাগিছিল তো এতিয়া আহিল চিনেমাখনৰ কথা মানে খুবেই বেছি ভাল লাগিলে খুব এণ্টাৰটেইনমেণ্ট হ'ল আমাৰো হাঁহি হাঁহি চকুৰ পানীও বাহিৰ হ'ল আৰু আধা দুখতো চকুৰ পানী বাহিৰ হ'ল মানে আপোনালোকে চাব মেইনলি এইখন মানে য়ং এইজটোৱে মানে চালে বেছি ভালকৈ বুজি পাব মানে বেছি ৰস পাব তো চাব আপোনালোকেও গৈ আৰু এবাৰ হাঁহক আৰু জীৱনটোৰ অকণমান দুখবোৰ পাহৰি অকণমান হাঁহিবলৈ চেষ্টা কৰক এইখন চিনেমা চাই খুবেই বেছি ভাল লাগিছে আকৌ ইয়াৰ নেক্সট পাৰ্টটো পাম বুলি আশা থাকিল বাকী আজিলৈ এৰিছোঁ ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেন্তে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ